প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বেহাবাৰী আউটপোষ্টৰ 297 সংখ্যক খণ্ডটিৰ কেইটামান দৃশ্য আমি চাওঁ আহকচোন। গতিকে থানাৰ ষ্টাফটো মিলি 20,000 টকা এটা আপোনাক দিছে। 20,500 তই দিছ। মই দিছোঁ। খালে পৰিলে মোৰ বিয়া হ'লে মোকোতো তেনেকৈ ষ্টাফটোৱে দিব ন। আনহাতেদি মোহনে বাবুলালক থানাত দেখি আচৰিত হৈ গ'ল, কাৰণ যোৱা বছৰ লকডাউনতেই মোহনে বাবুলালৰ ঘৰত থাকি খাই বৈ আহিছে। সেই বাবুলালক মোহনে কেনেধৰণে পাহৰি থাকে? ৰাকেশ কেনি গ'ল? বাবুলাল। ডাবৰলাল বুলিহে এটা শুনিছিলো, দাঁত ঘঁহে যে। এইটো বাবুলাল। এইটো বাবুলালক বাদ দে, আমাৰ ৰাকেশটো ক'ত গ'ল ক? কিয় বাদ দিছো? যোৱাবাৰ মহামাহীৰ সময়ত সেই ঘৰ মানুহে মোক পুহি ৰাখিছে। এতিয়া বাবুলালক ভাত এসাঁজ নোখোৱালে মোক পাপাই নুচুব চা। যাম। বাবুলাল এইটো সঁচাই বাবুলাল। কোন বাবুলাল? খন্দেশ্বৰ খোৱা ল'ৰাটো। খন্দেশ্বৰ খুৰা কোন? অনিমা খুৰী গিয়েক। অনিমা খুৰী? হেই, নিজৰে কোনো আগগুৰি নাই, বেলেগৰ খান্দি আছো। নাই চাওঁ হাথিয়াৰটো চাওঁ। নাই ইয়াত একো নাই নহয়। এই আপোনাৰ ইয়াতে মানি বেগ থাকে, চেনিটাইজাৰ থাকে, আৰু এইফালে চাৰ্জাৰ টাৰ্জাৰবিলাক থাকে আৰু। সঁচাই বাবুলাল নে? হয় দে, ময়ে বাবুলাল। এই লকডাউনত দোকান চোকান বন্ধ হৈ গ'ল, মই কি কৰিম? চিকিউৰিটি গাৰ্ডতে সোমাই দিলোঁ সেইটো কাৰণে। কি হৈছে খাতনে? কি কথানো? আপুনি চাহজনক চিনি পায়? নেপাওঁ। কিয়? এইজন দেখিছে নহয়, ভেঞ্চাৰ পি আছো। কি ভেঞ্চাৰ পি আছো? মেডাম আপুনি পাহৰিলে, কালিতো আছিল কৰ্ট মেৰেজ। মই কৈছো দৰা কইনা টাইমত পাই যাব, পুৰা 2টা বজাত বিয়া হ'ব। বিয়া হৈ যাব। অ'কে ঠিক আছে মেডাম। মুঠতে বিয়া হৈ যাব। হে আকেজা মেমেজ কৰিব, গদাদা কাইক বজাৰ কৰাৰ পৰা টেষ্ট কৰালৈকে মই আছোৱে। মুঠতে বিয়া হৈ যাব, আপুনি কৈ দিয়ক। এইটো কৰ্ট মেৰেজ মানে আইনী বিয়া। আইনীয়ে হওক বা মাইনীয়ে হওক, মুঠতে বিয়া ধৰ মামা। এই অকম উঠিব, মাংস থুনা ফাটিব। গদাদা আহিব। নাহে কিয়? মাংস যে আনিছে আমাৰ কেইটাৰ কাৰণে। আমাৰ কেইটাৰ কাৰণে। আপোনালোকৰ ভাগ্য বাচিছো। কিয় বা? মই বোলো যিডাল গৰম পৰিছে, আজিও মোক মাংস খাবলৈ জোৰ কৰি দিয়ক। মইতো ফচিহে যাম। কলৈ গৈছিলে? অলিম্পিক। টকিঅ' অলিম্পিকৰ পৰা আহিলে। লাভলীনা গৈছে। লাভলীনা গৈছে জানো, আপুনি ক'ৰ পৰা আহিলে সেইটো কওক। ধৰ্ষণকাৰী, ড্ৰাগছ বেপাৰী, কিডনী বেপাৰী, এইবিলাক চব নৰকলৈ যাওক। কোন? হাসনা। কোন হাসনা? হাসনা আনাক চিনি নাপায়? মোৰ ৱাইফ। তই বিয়াও পাতিলি? কি যে কথাবিলাক সোধে নহয়। হেৰি, তুমি বিয়া পাতিলা? পাতা এনজয়। সেইয়া অথনিৰ পৰা ফোনটো বাজি আছে, মই ৰিচিভ কৰিলে কাটি দিয়ে। সেইবোৰ সেটেল কৰক আৰু আহক ভাত খাবলৈ। হেল্ল'। হয় কওক। মোক আপুনি চিনি পাব? সেইদিনা যে আপোনাক থানাত লগ পাইছিলো, এটা এক্সিডেণ্ট কেছৰ। হয় মোৰ ডাঙৰ বিপদ এটা হৈছে জানেনে? মই আপোনালোকৰ থানাৰ ওচৰতে ল'ৰাটোক লৈ ৰৈ আছো। আপুনি পাৰিলে অকণমান আহকচোন। ৰ'ব মই গৈ আছো। ৰ'ব কলে যায়? মই আহি ভাত খাই আছো। ভাত বাঢ়িলো নহয়।
মানুহটোৱে বহা ভাত এৰি থৈ এনেকে গুচি গ'ল যে কোন মাইকী মানুহৰ মাত শুনি দৌৰ মেলিলে হে মোহন মোহন হে মোহন ল এইটো কি আনিছে কি আনিছে মানে ভণ্টিয়ে তোৰ কাৰণে মাংস দি পঠাইছে মাংস হে যাওক 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 মানে গৰমত মোক মাংস খোৱা মাৰিবলৈ বিচাৰিছে যাওক যাওক তই মানে নাখ এইবিলাক বাদ দিয়ক মুঠতে যাওক যাওক হ'ব দে আপুনি যাওক এইটো কি কৰিব লাগিছে মই কৰিম তই লেবেল চা